মোৰ চেনেলটো ডুগু এক্সট্ৰা 22 চেনেলটো ছাবস্ক্ৰাইব কৰ বুলি কৈ দে বনকল এনেকুৱা ঠাই মানে আমাৰ বাৰীখনত আছে ন মুকে নিজে ভয় লাগে মানে কিছুমান এনেকুৱা ঠাই আছে চাওক এনেকুৱা তো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ডুগু এক্সট্ৰা 22 বহুত দিনৰ মনত বনোৱা লগৰ এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিছোঁ আজি বাৰীতে তো গাইছ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চাই থাকিব আৰু লগতে কিবা এটা কওঁ যদি কৈ দে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দেচোন তো গাইছ সম্পূৰ্ণকৈ ভিডিঅ' চাই বুলি আশা কৰিলোঁ আজি মানে বাৰীত কিছুমান নহয় আমি পানী দিব যাম মানে আমাৰ বাৰীখনত যিহেতুকে বৰ্তমান বৰষুণ নাই ন সেইকাৰণে ভাবিছোঁ পানী চানী দি দিওঁ আৰু লগতে যিখিনি খেতি আছে যাতে ভাল হয় তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব যদি ভাল পায় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তো বলক বন্ধুসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মিছন ফেল প্ৰথমবাৰ মিষ্টেক ছেকেণ্ডবাৰ কি হয় নাজানো আৰু গাইজ এইটো পানী গৈ আছে চিধা ইফালে পথাৰত মানে গৈ আছে গাইজ এইটো একদম ইফালে ধান নে কি বুলি কয় এইটো খেতি পথাৰত চাব পাৰে পানীৰ পিছে আৰু ইয়াত চাব পাৰে এইখিনি হ'ল গোন্ধান যি কয় এইটো হয় এয়া আহি পালে আৰু গাইজ ইয়াত দুডবা বচাই ৰখা হৈছে বেলেগ খেতি কৰিবলৈ আৰু এই দুডবা এতিয়া খালী আছে গাইজ বগৰী অলপ থৈ দিছোঁ একদম পকা মাক কচম পকা চাওক জেতুকা আৰু গাইজ দেখা পোৱা নাই আৰু গাইজ ইয়াত এতিয়া পানী দিম অলপ সময়ৰ পাছত দিব লাগিব পানী ইফালে আছে মানে সেয়াই ন খালী চাওক ইফালে চাওক বাৰীখন বেছি ডাঙৰ নহয় যে ইমান দেখাবলৈ কিন্তু হ'লেও পানীখিনি দি আছোঁ আৰু ইফালে বিন ষ্টাৰ্ট হৈ আছে বিন আৰু গাইজ যি দেখিছে এয়া হ'ল আনাৰস আৰু এতিয়াতো নাই আনাৰস মানে লাগিব চাগে ইয়াৰ মই সময় নাজানো কেতিয়া লাগে আৰু ইফালে আছে আমাৰ লেচু গছ কিন্তু বৰ্তমান লেচুটো নাই কিন্তু পাণবিলাক আছে পাণ গছ আছে ন সেয়া পাণ পৰি আছে চাওক ইয়েছ পকা পাণ লগতে ইয়াত তামোলো পৰি আছে তামোল বুটলি খা আমাৰ ঘৰৰ পাছফালে এয়া ভোট জলকীয়া হয়তো ভোট জলকীয়া হয় আৰু এই কচু সৰু কচুটো আৰু এইটো কি হয় পিছফালে এইটো হ'ল পদুনা আমাৰ এটা পৰি আছে ঔটেঙা যিটো নেকি একদম বেয়া জেগাত পৰি আছে আৰু ইফালে চাব পাৰে গাইজ ধুনীয়া যিটো নেকি বজাৰত চেল হোগা আৰু এয়া হ'ল জানে ন মই কৈছিলোঁ যে বগামূলা ৰঙামূলা আৰু এয়া ধুনীয়া বহুত ধুনীয়া ধুনীয়াকৈ মুঠতে কয় আৰু প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে তো এইখনে বাৰীখন ইফালে এইবিলাক হ'ল সৰিয়হ লগতে আছে এইবিলাক পিঁয়াজ ৰচুন হয়তো ৰচুন আৰু নাই এয়া হা আৰু ইয়াত একদম খাৰ পাই কচু কৰিছে যি নেকি গাহৰিয়ে খাব গাইজ দেখিছেনে নাই দেখা আৰু গাইজ দেখিছে এইজোপা হ'ল বন বগৰী গছ ই বহুত ধুনীয়াকৈ পাত কোমলীয়াই এতিয়া ওলাই আহিছে আৰু এই চাওক এয়া
আৰু আছে ইয়াৰ কাষতে মুৰ্গী সৰু সৰু পোৱালি আছে ইয়াত আছে হাঁহিনি থাকে ইয়াত হাঁহিনি আৰু ইয়াত আছে চাওক টকৌ গছত কিন্তু বহুত অদ্ভুত গছ গজি আছে দেই ঢেকীয়া গছ গজি আছে নেকি টকৌ পাতটো শুকাই গৈছে কিন্তু তথাপিও আছে বাৰু টকৌ পাত আৰু ইয়াত আছে এয়া বহাগৰ মানে এই গম পাইছে ন কপৌ ফুলৰ গছ এয়া হ'ল জালুক চাওক জালুক কি ধুনীয়াকৈ লাগিছে চাওক মানে লাগিছে পাতখিনি দেখা পাই আছে চাওক এয়া জালুক তো এইবোৰ সেইবোৰ আৰু এতিয়া আমি পাছফালৰ বাৰীখনত যাওঁ বলক আৰু এয়া আমাৰ পাছফালৰ বাৰীখন যে এয়া হ'ল লাইৰ গছ য়েছ ৰ'ব গাইজ এতিয়া মই আপোনালোকক যে আপোনালোকে চাহ খায় চাহপাতত যে আপোনালোকে তেজপাত মিলাই নে নিমিলাই কি কয় আপোনালোকে মই নাজানো তেজপাতে কয় হয়তো আৰু সেয়া হ'ল এয়া চাওক সেইজোপা গছ দেখিছে সেইজোপাই হ'ল তেজপাত গছ মাক কচম এডাল ছিগিব বুলি ভাবিছিলোঁ মই দেই এইজোপা হ'ল আৰে এইবিলাক জাৰলি হয় বডিত দিয়া আৰু এয়া মজা গোন্ধাই কিন্তু আৰু এইখন হ'ল আমাৰ অৰণ্য য'ত নেকি বাঁহ পোৱা যায় জহামালা পোৱা যায় চাব পাৰে এইটোৱে হ'ল এইটো মেচিনটো পূৰা চলি আছে চাউণ্ড আছে নাজানো মই বেছিকৈ চুৰিলে ঘৰৰ মানুহ আহি যাব কিবা মেচিনটো কিবা প্ৰব্লেম হৈছে নেকি বুলি আৰু ইয়াত চাওক গোপা তেজপাতখন কামুৰি থাকিব মজা লাগে আৰু ইয়াত আছে এইটো লাও আৰু ইফালে এটা আছে লাও আৰু ইফালে এটা আছে ডাঙৰ মাক লাও এইটো মানে এইটো খচৰ কাৰণে ন খচৰ কাৰণে এইটো আৰু এই ঢেৰ আছে ইফালেও আছে এটা এই দুটা এটা আৰু আছে তো গাইজ যদিহে বনুকল ৰ'ব ভিডিঅ'টো এতিয়া এদাই নকৰোঁ অলপ পাছত এদাই কৰি আছোঁ ৰ'ব এডাল হ'ল লেটেকু মই যেতিয়া লেটেকু লাগে তেতিয়া দেখাম বাৰু বনুকল ভিডিঅ'টো ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰ'ব ছাবস্ক্ৰাইব কৰিব মই নকওঁ বেলেগে কৈ আছে এই তেখেতে ক'ব আৰু মোৰ চেনেলটো ডুগু এক্সট্ৰা 22 চেনেলটো ছাবস্ক্ৰাইব কৰ বুলি কৈ দে ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক ইফালে চা শুই যা চাওক নট কামুৰিং এই কামুৰি নহয় চাং দাঁত চাং ই কৰ গাটো খজুৱাই দিলে ভাল পায় আৰু তো ছাবস্ক্ৰাইব কৰিব কোৱাই এৰিম মই ইয়াক উঠি সোনকালে উঠি ছাবস্ক্ৰাইব কৰক বুলি কওক আৰে উঠি নাকামুৰিবি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰ বুলি কওঁ ডুগু এক্সট্ৰা 22 চেনেলটো ছাবস্ক্ৰাইব আৰে শুই যা নকওঁ দে ঠিক আছে দে আকৌ এদিন কবি দে তো বাই বাই কেজি হ'ব এইটো 40 কেজি ঠিক আছে এতিয়া